ঐ ঠিকে আছে নে? ঠিকে মানে অলপ টাইট হৈছে। হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আপোনালোকে চাই আছে আই লাভ ব্লগিং। আৰু আজি মোৰ লগত আছে মোৰ দুই বন্ধু বিপ্লৱ আৰু ঋতুপৰ্ণ। হাই। গৈ আছোঁ ধলপুৰ ফালে। আৰু ধলপুৰত এখন ৰিজৰ্ট খুলিছে, ধলপুৰ কি আছিলে নামটো? ধলপুৰ হোমষ্টে। বাজিলে 4:30। তো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যদি পাৰোঁ। আৰু এইফালে যায় অৰুণাচললৈ, এইটো 4-লেনযুক্ত এটা ৰাষ্ট্ৰীয় ঘাইপথ। আৰু এইফালে যায় নৰ্থ লখিমপুৰ, আছাম। এই গানকেইটা বুজি পাইছনে? কিবা গানকেইটা অকলো বুজিব লাগে, কিন্তু ভাল লাগিছে। আৰু ইয়াৰ পৰা আছে বান্দৰটোৱা 39, আহি পালোহি ডুবিয়া। ইয়াতে অলপ ৰখিছোঁ। A few moments later. ইয়াৰ পৰা এইকণৰ পৰাই ধলপুৰ চেণ্টাৰটো আৰম্ভ হয়। আৰু এইফালে দিয়ে গুগল মেপে দেখাইছে সোঁ চাইডে যাবলৈ। আমি যিহেতু বিশ্বনাথ চাৰিআলিৰ পৰা আহিছোঁ, আৰু বিশ্বনাথ চাৰিআলিৰ পৰা আহিলে খুব সম্ভৱ নহয়, হয়েই সোঁ চাইডে সোমাব লাগিব। আৰু ধলপুৰ চেণ্টাৰৰ পৰা সোঁ চাইডে এনেকুৱা এটা সৰু ৰাস্তাতে সোমাই আহিলোঁ। প্ৰায় সোমাই আহিয়ে এয়া পালোহিয়ে, চাইনবোৰ্ডখন দেখা পাইছেই, ধলপুৰ হোমষ্টে। আৰু এনেকুৱা এটা সৰু পথেৰে সোমাই আহিলোঁ আকৌ চাইনবোৰ্ডখনৰ পৰা। অকণমান ৰাস্তাটো অকণমান সৰু, গাড়ী ঘোঁৰা অকণমান বেছি হ'লে অকণমান প্ৰব্লেম এটা হ'ব। বনাই আছে, একো নাই, লাহে লাহে সকলোখিনি ঠিক হ'ব। প্ৰথম অৱস্থাত অকণমান দিগদাৰ হয় চবফালে। পাৰ্কিংটো চাগে ইয়াতে কৰিব লাগিব। পাৰ্কিংটো কৰাই লওঁ গাড়ীখনৰ, তেতিয়াহ'লে ভিডিঅ'টো কণ্টিনিউ কৰি যাব। এণ্ড গাইজ, আমি এণ্ট্ৰি কৰিলোঁ ধলপুৰ হোমষ্টে। ৱেলকাম টু ধলপুৰ হোমষ্টে। আৰু বহুত বেছি ধুনীয়া, ভবা নাছিলোঁ ইয়াত অহাৰ আগত যে ইমান ধুনীয়া হ'ব বুলি। বহু ধৰণৰ এক্টিভিটিছবোৰ কৰিবলৈ ইয়াত সুবিধা দিছে। আৰু লগতে এটা যিটো কয় হেংগিং ব্ৰিজৰ এটা ফিল দিবলৈ চেষ্টা কৰিছে। এইকিনত চাগে অলপ পানী বাঢ়িছে, আৰু তাৰেই প্ৰমাণ এই ব্ৰিজখন। যি কি নহওক, গোটেই ৰিজৰ্টখন যিমানখিনিলৈকে চালোঁ, বাঁহ, বেত, কাঠ, এই 3টা বস্তুৰেই বনাইছে। আৰু গোটেইখিনি হোমমেড, আৰু গোটেই বস্তুখিনি বনাই থকা হয় এই ক্ৰাফ্ট চেণ্টাৰটোত। মই অলপ পিছতে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বাৰু। ধুনীয়া অসমৰ ৰাইনো, আৰু যিখিনি বস্তু কৰিছে, কাম কৰিছে অতি সুন্দৰ। 2টা কটেজ দেখিলোঁ, নামকেইটা চাই লওক। নাম এটা চেঁচা আৰু এটা ডিলাও, 2টা কটেজৰ নাম। আৰু বনাই আছে, চবফালে বনাই আছে। আৰু এবছৰত চাগে গোটেইখিনি সম্পূৰ্ণ হ'ব বুলি আশা ৰাখিছোঁ। আৰু এইটো এটা কটেজ, এইটো নাম পিছলা লিখা আছে। এইফালে কাম চলি আছে। বুজিছোঁ, আমি প্ৰথম বহি পেলাই এখন টেষ্টিং কৰি চাওঁ বুলি। এয়া লগৰকেইটা বহি চাইছে। ঐ ঠিকে আছেনে? ঠিকে আছেনে? ঠিকে মানে অলপ টাইট হৈছে। অকণমান টাইট হৈছে নাই? ঠিকে আছে, পাওঁ। আমি তাত গৈ পাওঁতেই প্ৰায় 5:30মান বাজিছিলেই, আৰু লাহে লাহে সন্ধিয়া হ'বলৈ আৰম্ভ কৰিলে। যিখিনি পাৰোঁ ফটাফট ভিডিঅ' কৰিলোঁ। আৰু বহুখিনিয়ে উঠাবলৈ থাকি গ'ল, যেনে ব'টিং, হৰ্চ ৰাইডিং, এনেকুৱা ধৰণৰ বস্তুখিনি মই দেখুৱাবলৈ থাকি গ'ল। যি কি নহওক, ৰিজৰ্টখন ভালকৈ গঢ়ি উঠক। আকৌ এদিন আহিম, ভালকৈ ভিডিঅ' বনাম, আপোনালোককো দেখুৱাম। ধলপুৰ হোমষ্টেৰ অ'নাৰ দম্পতী চিকিৎসক এলিনা তালুকদাৰ বাইদেউ আৰু নৱজ্যোতি তালুকদাৰ ছাৰলৈ অশেষ ধন্যবাদ থাকিল। ধলপুৰবাসীৰ বাবে যে ইমান এটা সুন্দৰ অনুষ্ঠান তেওঁলোকে আগবঢ়াই দিলে। আৰু মোৰো আহিবলগীয়া দিনবোৰত লাহে লাহে ভিডিঅ' কণ্টেণ্টবোৰ উন্নত কৰিবলৈ চেষ্টা কৰিম। আজিৰ ভিডিঅ'টো
ইমানতেই সামৰণি মাৰিছোঁ প্লিজ আহিবলগীয়া ভিডিঅ'বোৰ যদি আপোনালোকে চাবলৈ বিচাৰে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব সকলো ভালে থাকক সুস্থ থাকক টিল দেন টাটা বাই বাই জয় আই অসম